এইখন জংঘল ইমান ডাঙৰ, আপুনি ইয়াত কি গৰু চৰাব আহিছে নেকি? কিবা কিবি ওলাই নেকি? ওলাই ন? মোৰতো বহুত ভয় লাগিছে। মইতো আজি বান্দৰ থাকে বুলি শুনিছোঁ। ক'ত গ'লি? তই গাইছ এইখন দেখিব পাইছে কিমান ধুনীয়া প্লেচ, আৰু দূৰলৈকে কোনো মানে গাঁৱেই নাই, আৰু সেইখন অৰণ্যলৈ আমি যাব ওলাই আছোঁ। আৰু মানে তাত বহুতো ভয় লাগে না, মানে কেতিয়াও যোৱা নাই, মোৰতো বহুত ভয় লাগিছে আজি। তো ভিডিঅ'টো এণ্ডলৈকে চাই থাকক, যাওঁ বলক, চাওক আপোনালোকে। বাইদেউ অলপ ৰখিবচোন, অলপ ৰখিবচোন। এইখন জংঘল ইমান ডাঙৰ, আপুনি ইয়াত কি গৰু চৰাব আহিছে নেকি? কিবা কিবি ওলাই নেকি? ওলাই ন? মোৰতো বহুত ভয় লাগিছে। মইতো আজি যাওঁ বলক। ইয়াতে এতিয়া সোমাই যাব লাগিব, আৰু পাৰিছোঁ আৰু চাই থাকক, বহুত ভাল লাগিব ভিডিঅ'টো। বেয়া জংঘল, আৰু ইয়াততো বহুতে ভয় লাগিছে মোক। আপোনালোকে ছাপোৰ্ট কৰি থাকক মোক, ভালকৈ মোক বহুত ভয় লাগিছে। আৰু কিবা কিবি এয়া হ'ব দেই, বহুত ভয় লাগিছে। গাইজ দেখিব পাইছে চবফালে জংঘলে জংঘল। আৰু গাইজ এইটো বেত গছ দেখিব পাইছে, বহুতে চিনি পাই চাগৈ। ইয়াত বহুতো কাঁইট থাকে, দেখাই দিয়াচোন ভাইটি। ইয়াত বহুতো কাঁইট থাকে, ইয়াৰ পিছফালে ইয়াত দেখিব পাইছে কাঁইট। এইবিলাক মোৰতো ফুচিলে এটা পৰুৱা লাগিছে। কোনফালে যাব লাগে এতিয়া? ইয়াত বান্দৰ থাকে বুলি শুনিছোঁ। ভাইটি কোনফালে বান্দৰ থাকে দেখাই, ক'ত গ'লি? এইটো বান্দৰটো দেখিছে? আৰু গাই চিৰিয়েলকে বান্দৰ ইয়াত খাব আহে। এইটো দেখিব পাইছে গুটিবিলাক, এইবিলাক গুটিবিলাক খাব আহে। কিয় বান্দৰ হৈছিলে ইয়াত দেখি পেলাই? ভয় লাগি আছে ইমান মোক, আকৌ ই ভয়হে খুৱায় কেমেৰামেনটো এইটো। আৰু ই বোলে ঔটেঙা খাই বহুত ভাল পায়, আৰু ঔটেঙাটো হৈছে গাইছে এইটো। ঔটেঙাটো সি আনিব যায় এতিয়া। ভালকৈ যোৱা তুমি। এতিয়া এইটো কি কৰি পেলাই খাবাগৈ এতিয়া তুমি? এইটো বহুত মানে বেমাৰৰ কাৰণে বহুত ভাল। আৰু কেমেৰামেনজন এইজন। আৰু বলকচোন আমি যাওঁ এতিয়া। তেতিয়াহ'লে গাইছ ইফালে নদী এখন আছে, আৰু গাইছ ইফালে গৈ আছোঁ। মানে গাইছ এখন পাহাৰীয়া জেগা বুলিয়ে ক'ব পৰা যায়। তো গাইছ এইখন নদীখন দেখিব পাইছে, আৰু ইফালে আমি বিশাল জংঘলত আহিলোঁ। এখন প্লেচ মানে বহুত ধুনীয়া দেখিব পাইছে। এইফালেতো প্লেচখন বহুত ধুনীয়া, আৰু অৰণ্যখন বহুতো ডাঙৰেই হয়। মইতো ভাবিছিলোঁ বহুত সৰু বুলি, কিন্তু বহুতেই ডাঙৰ হয়। আহকচোন চাওঁ। আহক, আৰু এইটো দেখিব পাইছে কিমান মানে, এইটোতো যাব মোক বহুত ভয় লাগিছে। আহকচোন গাইছ তলৈ যাওঁ। চবফালে গাইছ জংঘলে জংঘল। মোৰ বুকু সমান জংঘল, আৰু ইয়াতকৈ বেছি কথা নকওঁ আৰু। মকৰা জংকাল লৈ একদম মানে আৰু মুখটো কি ক'ব আৰু গাইছ। জংঘলটো চাওক না আপুনি, এয়া লতা দেখিব পাইছে। লতা দেখাই দিয়কচোন মানে, এয়া চাওকচোন কিমান দীঘল দীঘল লতা। আৰু এইবিলাক চাওক কিমান মানে লতাৰ মানে আপুনি মানে জোলনাও খেলিব পাৰিব। দেখিব পাইছে কিমান ওখ ওখ জংঘল। আৰু এইটো গছ না, এইটো গছ মানে আপোনালোকে বহুত জেগাত মানে দেখিবই নাপাব, কম জেগাতহে আছে এইটো গছ মানে। আৰু এইটো গছৰ দাম শুনিলে মানে আপোনালোকে পাগল হৈ যাব। বৰ্তমানটো মই নকওঁ বাৰু ইয়াৰ দামটো। তো গাইছ মানে এইটো গছৰ নাম হৈছে চেচু গছ। তেতিয়া চেচু গছ বুলি কওঁতে বহুতে গম পাইছে চাগৈ কি গছ হয় এইটো। তো গাইছ আহক, ইয়াত দেখোন আমি একোৱে নেদেখিলোঁ। দেখা পাই। তো গাইছ এইটো ফৰেষ্টৰ মানুহ, তো এইজন ফৰেষ্টৰ গৈ আছে, দেখিব পাইছে আপোনালোকে। তো গাইছ এইখন এখন ডাঙৰ নদী, আৰু আমাক ফৰেষ্টৰ গালি দিলে বোলে তোমালোকে ইয়াত কি কৰি আছে, ইয়াত কিয় ওলাই, আমিতো একো বস্তু নেদেখিলোঁ। তো গাইছ আৰু অকণ যাই চাওঁ, ইফালে আৰু জংঘল আছে। হ'ল
তো গাইজ জাগা চাইছোঁ আৰু আমি কিমান ওপৰত উঠি আছোঁ তলফালে চাইছোঁ কিমানখিনি ওপৰত আমি উঠি আছোঁ তো ফৰেষ্টৰ মানুহজন কৈ আছিলে এই ফৰেষ্টৰকেইটা গৈ আছে আমাক অকণ গালি দিছিল বাৰু তো গাইজ এতিয়া এয়া যাব হৈছে আৰু যোৱাটো চাই থাকোঁ গাইজ মানে গাইজ ইয়াত কিবা কিবি মানে তেলি মই খাইছিল ভাং চাং গাইজ এতিয়া ভাঙো কোনোবা খাইছিলে বালি মাৰিছে গোন্ধ যাব হৈছে আৰু আহক জংঘল দেখিব পাইছে আপোনালোকে তো গাইজ জংঘল চংঘল ফালি যাব লগা হৈছে আহক গাইজ কোনে চাধা বেৰি খাই পেলাই ইয়াত পেলাই পেলাই থৈ দিছে চব জংঘলৰ পৰা ওলাইছো আৰু খাই যাব এইবিলাক গৰু ছাগলীবিলাক দেখিছে চব ফৰেষ্টৰ মানুহৰ এইবিলাক গৰু ছাগলীবিলাক আৰু গাইজ ইয়াতেও মানে ৱালটো মানে পাৰ হ'ব নিদিয়া হয় তো গাইজ আমি মানে হ'লেও পাৰ হৈ পেলাই আপোনালোকক দেখাম মানে ভিডিঅ'ৰ কাৰণে বহুত কোচ কৰিব পাৰোঁ আমি ইফালৰ পৰা ৱালখন পাৰ হৈ যাওঁ তো গাইজ এখন আমি জংঘলখন আমি পাৰ কৰি আহিলোঁ এতিয়া আকৌ ফৰেষ্টক তো গাইজ এইটো গাহৰি এটা গৈ আছে বাট এই গাহৰি একো নকৰে নেকি কাৰণ ফৰেষ্ট হয় না চলো গাইজ এয়া গাহৰি দেখিব পাইছে এই দুটা গাহৰি মানে ঘূৰি ফুৰিছে গাইজ আৰু ওচৰৰ পৰা দেখা নাই মই ওচৰৰ পৰা দেখালে কাৰণ কেতিয়াবা আমাক খেদাব পাৰে গাইজ এই দুটা গাহৰি দেখিব পাইছে আমাক গালি দিছে মানে তৰগা বুলিকে আমি যাওঁ এতিয়া তো এতিয়া আৰু ইফালে যাব নিদিয়া ন তো সোনকালে পাৰ হৈ এতিয়া এখন বহুত মানে ৱালখন মানে বহুত ভাগ্যৰে আমি পাৰ হৈছিলোঁ তো আজি ভিডিঅ'টো ইমানে চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক ধন্যবাদ